এভৰিৱান কি খবৰ আশা কৰোঁ সকলোৰে ভাল আজি আকৌ আহিলে নতুন ভিডিঅ'ৰ সৈতে আজি এটা বহুত ভাল দিন কাৰণ আজি বহুত দিনৰ মূৰত আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ ঢুলীয়া নাচনী সকলোকে লগ পাম যেহেতু ময়ো গৈছোঁ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে গুৱাহাটীলৈ সেয়ে আজি প্ৰমাণ আৰু চেক বিতৰণৰ বাবে মাতিছে যোৰহাটলৈ তো আজি যাম আৰু বহুত দিনৰ মূৰত চবকে লগ পাম ভাল লাগিব তেন্তে ভিডিঅ' চাই থাকিব শেষলৈকে আৰু মই যাওঁ এতিয়া জল্দি লওঁগৈ নহ'লে মোৰ দেৰি হ'ব কাৰণ মানে ঘৰৰ পৰা বাছ মানে বাছ দিছে চব জেগালৈকে বাছ দিছে ল'ৰা ছোৱালী যাবলৈ তো আমাৰ কাৰণে তো আমাৰ ঘৰৰ পৰা মই যোনডাল বাছ ৰখি আছে তালৈ যাব লাগিব তাৰপিছতহে চবকে লগ পাম আৰু আমি লগে ভাগে যাম আৰু তেন্তে ভিডিঅ'লৈকে এয়া মই পাই গ'লোহি যিহেতু খোৱাটো মেইন সেইকাৰণে সেয়া আমাৰ বাহঁত কিনিব গৈছে কিবাকিবি খাবৰ কাৰণে কিবাকিবি মানে কি আৰু ছোৱালী মানুহতে চিপছ চকলেট এইবোৰতে বেছি ইণ্টাৰেষ্ট তো সেয়া আনিব গৈছে খাবৰ বাবে এইগৰাকী আমাৰ মৰমৰ তুলিকা বা যিহেতু মোৰ গাটো অলপমান বেয়া আছিলে সেয়ে তাই খবৰ ল'ব আহিছে মোৰ ওচৰলৈ এইগৰাকী আমাৰ মাষ্টাৰ ট্ৰেইনাৰ বাইদেউ মোৰ ওচৰতে বহি আছে তুলিকা বাৰ কথা পাতি আছে সেয়া চবে হাই দিছে এইগৰাকী আমাৰ গুণগুণ বাইদেউ কিবা এটা দম দি থৈ গৈছে সিহঁতক নিশ্চয় মই দুপেকেট ৰাখিছোঁ মানুহ আছে যাবা নি দোকান যাবা নি এটা অৰেঞ্জ লৈ আনাচোন এয়া আমি পাই গ'লোহি যোৰহাট ডিষ্ট্ৰিক্ট লাইব্ৰেৰী অভিলেখৰ সকলো কৃতিত্ব বিহুৱা নাচনী তথা শিল্পীসকললৈ বুলি অৰ্পণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সুদীৰ্ঘ যাত্ৰাকালত ৰাজ্য চৰকাৰে নিয়োজিত কৰা বিষয়া কৰ্মচাৰীসকলৰ দক্ষতা উৎসৰ্গিত মনোভাৱ আৰু দায়িত্বশীল আচৰণ তথা বহু দায়িত্বপ্ৰাপ্ত লোকৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টা সঁচাকৈয়ে কাললৈ মনত ৰাখিব অসমে শিল্পীসকলৰ কষ্ট একাগ্ৰতা আৰু উৎসৰ্গিত অৱদানৰ বাবে এক ধনৰাশি আগবঢ়োৱাৰ কথাও সেই সময়তে ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে কেবিনেটৰ মিটিং আছিলে সকলো মন্ত্ৰীয়ে সিদ্ধান্ত লৈছে যে বিহুৱা বিহুৱতী মাষ্টাৰ ট্ৰেইনাৰ চৰকাৰে অতিৰিক্তভাৱে 25,000 টকা কৰি আপোনালোকৰ বেংক একাউণ্টত দিব
দেশৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মুগা সাজে যেন নতুন ৰূপ পালে গামখাৰু মাদনী গড়পতাৰ চমকত সুশোভিত হৈ উঠিল সৰু সদায় ষ্টেডিয়াম ভিতৰতে বহি বহি আমনি লাগিছিল সেয়ে কিবা আনিব দিছিলোঁ লগৰজনীক এয়া পেকেট লাঞ্চ দিছিলে আৰু আমাৰ অনন্যা বা খোৱাত পুৰা ব্যস্ত দেখাই দিছে কি দিছে আৰু এয়া আমাৰ বেষ্টি মই খুলিবই পৰা নাই সৰু সৰু ছোৱালী খুলিবই পৰা নাই খুলি দিব নি কোনোবাই পাইছোঁ এখনি কথাতে বাতৰনাট কৰিবলৈ আৰম্ভ কৰিছিল মানে বাতৰনাটৰ কাৰণে আপোনালোক য'তে যেনেকৈ আছে সকলো আগবাঢ়ি আহি পেলাই এই স্থানত আমি উপস্থিত হোৱাটো কামনা কৰিছোঁ সজাগতা এক বিশেষ সজাগতাৰ কাৰণে আমি এই বাতৰনাটখন আয়োজন কৰিছোঁ পথ নিৰাপত্তাৰ কাৰণে নিজৰ সুৰক্ষাৰ কাৰণে আমি জানিতে অজানিতে বহুতো ভুল কৰোঁ আৰু সেই জানিতে অজানিতে ভুলবোৰৰ কাৰণেই আমি বিপদত পৰোঁ মৃত্যুমুখত পৰোঁ অবৈধ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মানৱ পদত প্ৰস্ফুটিত হোৱা এই সৃষ্টিশীল সপোন বাস্তৱ কৰাৰ কচৰত আৰম্ভ হ'ল এই ঘোষণাৰ পাছতেই প্ৰায় ৭০গৰাকী ঢুলীয়া নাচনীক লৈ এটা বিশেষ ভিডিঅ' তৈয়াৰ কৰা হ'ল আমাৰ বাপুতি সাহোন বিহু সংস্কৃতিক সুন্দৰ আৰু শুদ্ধ ৰূপত তুলি ধৰি তৈয়াৰ কৰা এই ভিডিঅ'ৰ সামগ্ৰিক পৰিকল্পনাৰ দায়িত্ব অৰ্পণ কৰা হ'ল অসমৰ বিশিষ্ট বিহুৱা শিল্পী ৰঞ্জিত গগৈ বিহুৱা নাচনীসকল হাজাৰতকৈ অধিক তৰুণ শিল্পীৰ উপস্থিতিয়ে প্ৰাণ চঞ্চল কৰিলে গুৱাহাটী নিৰলস অনুশীলন চলিল 11, 12 আৰু 13 এপ্ৰিলত সৰু সজাই ষ্টেডিয়ামত সাংস্কৃতিক 5, 4, 3, 2, 1 সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন মই বিহুৱতীসকলক পিছফালে বহি থকা তাতে তেওঁলোকক নাচিব কাৰণে
पंजाब सिंध गुजरात मराठा द्राविड़ उत्तर बंगा
विन्ध्य हिमाचल यमुना गङ्गा उच्चल जलधि ফটো পাইছে নেকি ফটো পাইছে এতিয়া মানে কালে দিনত নাই দিছে নি ওই নাই আমাৰ এই সাৰ্টিফিকেট পালো আজি বেলেগ ফুৰ্তি সবৰে মজা আমি পাই গলো ফাইনালি উল্টা হৈছে না সিধা হৈছে বা জানো দুটা পুলি লৈছো দেখা নাই কি কৰিবা পুলি কেইটা মাকো ফুল হেনো কেনেকুৱা তোমাৰ অনুভৱ মই দুটা পুলি লৈ বহুত ভাল লাগিছে মোৰটো লৈ ল এইফালে হেৰি হৈছে পোহৰ না মোৰটো লৈ ল কৈছো ৰাসনি আমাৰ বাছখন কেনেকুৱা কালাৰ আছিলে বাৰু আমাৰ বাছখন হালধীয়া আমি হালধীয়া বাছ বিচাৰি গৈছো এতিয়া ফুলৰ মাজে মাজে কনচেপ্ট এনেকৈ হাউলি হাউলি খেলি খেলি গৈ আছো আমি কি আছে খেলে যে মই পাহৰিছিলোঁ নাই খেলা নহয় এইবোৰ এইখন আকৌ আমাৰ হালধিখন এইখন হালধি হালধীয়া দুখন আছে কোনখন আকৌ ড্ৰাইভাৰটো চিনি পাম নে বল আমাৰ হালধিখন এখন চাম এয়া মই ঘৰ গৈ আছোঁ এতিয়া যিহেতু বহুত বেছি ৰাতি হৈ গ'ল সেয়ে মায়ে নিবলৈ আহিলে মোক এয়াই আছিলে আজিৰ ভিডিঅ'টো আশা কৰোঁ আপোনালোকে চাই ভাল পালে যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ